নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ পঞ্চমমান শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ সম্পদৰ সংৰক্ষণ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম বতৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ। তোমালোকে পাঠটো খৰচি মাৰি পঢ়ি চাবা, পঢ়িলে সুন্দৰকৈ বুজি পাবা। আৰু যদি কিবা বুজি নোপোৱা তেন্তে মোক কমেণ্টত কমেণ্ট কৰি জনাবা, তেতিয়া মই তোমালোকৰ কাৰণে পাঠটো ধুনীয়াকৈ বুজাই ভিডিঅ' বনাই দিম। আহা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, বতৰ বুলিলে কি বুজা? উত্তৰটো হ'ব, বতৰ বুলিলে কোনো এক সময়ত থকা বায়ুমণ্ডলৰ উষ্ণতা। অৰ্থাৎ চাবা, বতৰ বুলিলে কোনো এক সময়ত থকা বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিকে বুজায়। অৰ্থাৎ বতৰ বুলি ক'লে আমি কোনো এখন ঠাইত কোনো এটা সময়ত বায়ুমণ্ডলৰ উষ্ণতা কেনেকুৱা হয় বা বতাহৰ দিশ আৰু বেগ কেনেকুৱা, বৰষুণৰ পৰিমাণ কেনেকুৱা, মেঘৰ উপস্থিতি, লগতে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি এই আটাইবিলাকক সামৰি আমি বতৰ বুলি কওঁ। নেক্সট 2 নম্বৰ প্ৰশ্নটো কি দিছে, ঋতু কেইটা আৰু কি কি? এইটো তোমালোকে নিশ্চয় প্ৰথম শ্ৰেণীৰ পৰাই জানা। ঋতু 6টা, সেইকেইটা হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। নেক্সট গ প্ৰশ্নটো চাবা, বতৰৰ আগজাননী মানে কি? আমি জানোৱে আগজাননী মানে কি, যিটো আমি আগতে গম পাওঁ। তো ইয়াত প্ৰশ্নটোত দিছে বতৰৰ আগজাননী মানে কি? উত্তৰটো চাবা, বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে। অৰ্থাৎ বতৰৰ বিষয়ে যেতিয়া আগতীয়াকৈ জাননী দিয়ে তেতিয়া তাক বতৰৰ আগজাননী বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো চাবা, বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম। উত্তৰটো হ'ব, বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম হৈছে থাৰ্মোমিটাৰ, হাইগ্ৰমিটাৰ আৰু ৰেইন গজ। 9 নম্বৰ প্ৰশ্নটো চাবা, কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? উত্তৰটো হ'ব, ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। 2 নম্বৰ প্ৰশ্নটো চাবা, 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিত চাই লোৱা। ক অংশত দিয়া আছে বতৰৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে আৰু খ অংশত দিয়া আছে বতৰৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা কিছুমান সঁজুলিৰ নাম। এতিয়া আমি কোনটো উপাদান কোনটো সঁজুলিৰ দ্বাৰা জুখি উলিয়াব পাৰোঁ সেইটো আমি মিলাই লিখিব লাগে। ক অংশত দিয়া আছে বায়ুৰ উষ্ণতা আৰু খ অংশত হ'ব থাৰ্মোমিটাৰ। ক অংশত দিয়া আছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আৰু খ অংশত হ'ব হাইগ্ৰমিটাৰ। নেক্সট ক অংশত দিয়া আছে বৰষুণৰ পৰিমাণ আৰু খ অংশৰ উত্তৰটো হ'ব ৰেইন গজ। নেক্সট ক অংশত দিয়া আছে বায়ুৰ গতিবেগ আৰু খ অংশৰ সেইটো কি হ'ব এনিমোমিটাৰ। অৰ্থাৎ আমি বায়ুৰ উষ্ণতা জুখিবলৈ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁ, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জানিবলৈ হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰোঁ আৰু বৰষুণৰ পৰিমাণ জানিবলৈ আমি ৰেইন গজ ব্যৱহাৰ কৰোঁ আৰু বায়ুৰ গতিবেগ জানিবলৈ আমি এনিমোমিটাৰ সঁজুলিৰ সহায় লওঁ। আহা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো দিয়া আছে চাবা, গৰম দিনত পাতল ডেছ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। উত্তৰটো কি হ'ব, গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ নম্বৰটো দিয়া আছে, বতাহৰ দিশ জুখিবলৈ ডেছ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। উত্তৰটো হ'ব, বতাহৰ দিশ জুখিবলৈ বায়ু দিশদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। নেক্সট গ নম্বৰটো দিয়া আছে, বায়ুমোজা বতাহৰ ডেছ জানিবলৈ ব্যৱহাৰ কৰা হয়। উত্তৰটো হ'ব, বায়ুমোজা বতাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট ঘ নম্বৰটো দিয়া আছে, ধুমুহা আহিলে আকাশত ডেছ মাৰে আৰু
মেঘেও গাজে। উত্তৰটো হ'ব ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে আৰু মেঘেও গাজে। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে চাবা। ইণ্টাৰনেট সংযোগ থকা দেশৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ। উত্তৰটো হ'ব ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ। আহা এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়োঁ। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে দিয়া হয়। উত্তৰটো হ'ব ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ আগজাননী দিয়া হয়। নেক্সট 5 নম্বৰ প্ৰশ্নটো চাবা। 5 নম্বৰ প্ৰশ্নটোত আমাক চমু টকা লিখিবলৈ কৈছে। তো প্ৰথম 5 নম্বৰ ক দিছে ৰেইন গজ। ৰেইন গজৰ বিষয়ে আমি লিখিম ৰেইন গজ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয় যাতে বৰষুণৰ সঠিক পৰিমাণ জুখিব পাৰি। আৰু নেক্সট খ নম্বৰটো লিখিব দিছে কৃত্ৰিম উপগ্ৰহ। আমি কৃত্ৰিম উপগ্ৰহৰ বিষয়ে লিখিম সৌৰজগতৰ বিভিন্ন উপগ্ৰহৰ বাহিৰেও আন কিছুমান উপগ্ৰহ বিজ্ঞানীবিলাকে কক্ষপথত স্থাপন কৰিছে। এইবোৰ উপগ্ৰহক কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয়। এই কৃত্ৰিম উপগ্ৰহবোৰে স্বাভাৱিক উপগ্ৰহৰ দৰে পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে, অৰ্থাৎ পৃথিৱীক চাৰিওফালে ঘূৰি থাকে। ভিন ভিন উদ্দেশ্যত ভিন ভিন কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। ঘূৰি থকা অৱস্থাত এইবোৰত অৰ্থাৎ এই কৃত্ৰিম উপগ্ৰহবোৰত লগাই থোৱা কেমেৰাই বিভিন্ন ছবি তুলি তথ্য সংগ্ৰহ কৰে। অৰ্থাৎ এই কৃত্ৰিম উপগ্ৰহবোৰৰ গাত কিছুমান কেমেৰা লগাই থাকে আৰু এই কেমেৰাবোৰে যেতিয়া ঘূৰি থাকিব কৃত্ৰিম উপগ্ৰহবোৰ তেতিয়া এই কেমেৰাবোৰে তাৰ বিভিন্ন ছবি তুলি থাকে। আমি যেনেদৰে কেমেৰাৰ সহায়ত ফটো উঠিব পাৰোঁ ন, তো এই কৃত্ৰিম উপগ্ৰহবিলাকেও বিভিন্ন তথ্য সংগ্ৰহ কৰে কেমেৰাৰ জৰিয়তে। বতৰৰ আগজাননী দিয়া, দূৰসংযোগ ব্যৱস্থা কৰা, বায়ুমণ্ডল অধ্যয়ন কৰা, বহিৰ্বিশ্বৰ তথ্য সংগ্ৰহ কৰা, শিক্ষা প্ৰসাৰণ কৰা আদি কামত এই কৃত্ৰিম উপগ্ৰহবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আৰু 5 নম্বৰৰ গটো কি লিখিব দিছে বতৰ বিজ্ঞান কেন্দ্ৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ে আমি লিখিম বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি। বতৰ বিজ্ঞান কেন্দ্ৰত বতৰ সম্পৰ্কে আগলি বতৰা দিবলৈ বিভিন্ন সঁজুলি মজুত ৰখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যবোৰ কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰে। কৃত্ৰিম উপগ্ৰহৰ গাত কিছুমান কেমেৰা লগোৱা থাকে। আগৰ কৃত্ৰিম উপগ্ৰহৰ চমু টকাটোত কৈছোঁৱেই এই কেমেৰাবোৰৰ সহায়ত বিভিন্ন ছবি তুলি তথ্যসমূহ সংগ্ৰহ কৰে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰা এই আগজাননীসমূহ ৰেডিঅ' আৰু দূৰদৰ্শনৰ জৰিয়তে সমগ্ৰ বিশ্বতেই প্ৰচাৰ কৰে। আহা এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে 5-4 বাক্য লিখা। এইটো তোমালোকে নিজে নিজে লিখি মোলৈ হোৱাটছএপত পঠাই দিবা। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে লিখা। আমি সকলোৱে জানো ন, আমি ঠাণ্ডা বতৰত ঊণৰ কাপোৰ পিন্ধোঁ আৰু এতিয়া বহুত গৰম পৰিছে, তো আমি গৰমৰ দিনত কপাহী কাপোৰ পিন্ধোঁ আৰু বিশেষকৈ যিবিলাক কাপোৰ অতি পুৰণি হৈ গৈছে সেইবিলাক কাপোৰ পিন্ধি আমি আৰাম পাওঁ। আহা এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কেনেদৰে লিখিম আলোচনা কৰোঁ। আমি বতৰ অনুযায়ী সাজপাৰ পৰিধান কৰিব লাগে। গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিলে আমি আৰাম পাওঁ। কপাহী কাপোৰত থকা সৰু সৰু বিন্ধাই গাৰ ঘাম সোনকালে শুকাই যোৱাত সহায় কৰে। কৃত্ৰিম সূতা অৰ্থাৎ নাইলন, পলিষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নোৱাৰে। এনে কাপোৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকাৰক। গৰমৰ দিনত কেতিয়াও নাইলন বা পলিষ্টাৰৰ কাপোৰ পিন্ধিব নালাগে। আৰু শীতকালত আমি গৰম কাপোৰ পিন্ধোঁ। ৰাতি শুওঁতে লেপ কম্বল আদি গাত লওঁ। শীতৰ পৰা হাত সাৰিবলৈ জুইৰ তাপ লওঁ। অসমত তৈয়াৰী এৰী কাপোৰ
ব্যৱহাৰ শীতকালতহে হয়। 8 নম্বৰটো চাবা, শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ, শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম হৈছে আম, কঁঠাল আৰু বেল। 9 নম্বৰ প্ৰশ্নটো চাবা, কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে? উত্তৰ, জাহাজৰ নাবিক, সাগৰত মাছ মৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক বতৰৰ আগজাননীয়ে সহায় কৰে। 10 নম্বৰ প্ৰশ্নটোত দিয়া আছে, বতৰৰ উপাদানকেইটাৰ নাম কি কি? উত্তৰটো হ'ব, বতৰৰ উপাদানকেইটা হৈছে বায়ুৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি। নেক্সট 11 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চাবা, মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে? উত্তৰটো হ'ব, মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনি কটাৰ ফলত মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত বৰষুণৰ পৰিমাণ কমি আহিছে। অৰ্থাৎ আমি সদায় গছ-গছনি ৰুব লাগে, গছ-গছনি ৰুলেহে বৰষুণো ঠিকমতে হৈ থাকিব। যদি বৰষুণ নহয় তেতিয়াহ'লে আমাৰ খেতি বাতি হোৱাটো বহুত অসুবিধাৰ সন্মুখীন হ'ব খেতিয়কসকলে, আৰু উৎপাদন নহ'লে বস্তুৰ মূল্য বৃদ্ধি হ'ব। গতিকে আমি যিমান পাৰি গছ-গছনি ৰুব লাগে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে নিশ্চয় অলপ হ'লেও উপকৃত হ'বা। প্ৰশ্ন উত্তৰসমূহ লিখি মোৰ হোৱাটছএপত পঠিয়াই দিবা। নেক্সট ভিডিঅ'টোত আমি ইয়াৰ পিছৰ চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।